মানে আমাৰ পইচা হিচাপ কৰোঁতে অকণমান প্ৰব্লেম হয়, যাৰ কাৰণে আমি মানে পইচাবোৰ চিনি নাপায় একচুৱেলি ভালকৈ। লিখা থাকে পিছফালেহে 500টো লিখা থাকে, যোনটো ইংলিছত লিখা আছে পিছফালে লিখা থাকে, মানে সন্মুখৰ ফালে নাথাকে। তো অলপ প্ৰব্লেম হয়, সেইকাৰণে আমি এনেকৈ ওলাই এতিয়া হিচাপ কৰিছোঁ আমাৰ আজি ৰাতিটো মানে চলিব পাৰিম নে নাই এইখিনি পইচা দি। তো ভাল টকা আছে, বহুত টকা, 10,000 টকা এক্সচেঞ্জ কৰা গৈছিল, বহুত টকা আছে বাৰু, চলিব পৰা যাব আৰু। পইচা কিমানকৈ দিছে? 500 টকাটো কিমান দিব লাগিব? 200 টকা। তো এতিয়া আমি ৰুমৰ পৰা ওলাই যাম, আৰু মই ওলাই ল'লোঁ, ম'ম' খাই ল'লোঁ, এতিয়া বাহিৰত ওলাই যাম। আৰু হোটেলৰ মালিকে বোলে কিবা কৈ আছে, নাজানো আৰু, কৈ আছে কি 12টা বজাৰ আগত আহি পাব লাগিব। আৰে আহিছোঁ থামেল মাৰ্কেট 12টা বজাৰ আগত। লেটছ গ' চলো চলো থামেল মাৰ্কেট নাইট লাইফ চাব মোৰ লগত ব'ল। এতিয়া ওলাই আহিছোঁ, ওলাই লগে লগে বহুত দোকান বন্ধ কৰি আছে। কৈছিল যে ইয়াতে দোকান চোকান বোলে গোটেই ৰাতি খোলা থাকে, চ' নাজানো আৰু। ওলাই অহাৰ লগে লগে এজন ল'ৰাই আহিছে, আহি কিনে কৈছে বডি মাছাজ লাগিব নেকি কিবা কিবি, এইবোৰ বাদ দিয়ক, সেইবোৰ ইগন'ৰ কৰিব লাগিব। এইটোৱে হ'ল থামেল মাৰ্কেট, আৰু এইটোৱে হ'ল নহয়, এইটো বহুত ডাঙৰ হয়, মই এটা কোণাহে দেখাই আছোঁ। চবে মাতি থাকে বিয়াৰ খাবলৈ আহক আমাৰ দোকানত, হেন তেন, বিয়াৰ আমি নাখাওঁ ন, সেইকাৰণে আমি এইবোৰ ইগন'ৰ কৰিব লাগিব। শুনিছোঁ যে নেপালৰ যোনটো নাইট লাইফ হয় আৰু, মানে ধৰক থামেলৰ, মানে বহুত ডেঞ্জাৰ হয়, কিন্তু দোকানবোৰ বন্ধ কৰি আছে, কিয় বা নাজানো দেই, কিবা প্ৰব্লেম হৈছে নে কিবা বন্ধ আছে আজি। তো বাট কি ক'ম আৰু, উপায়তো নাই। আগত চাওক মস্ত দোকান চোকান খোলা আছে, কিন্তু কি চাফা চাওক, কচমচে কৈছোঁ। এইফালে যাব নেকি? চব চাম বাৰু ঘূৰি বাকি, গোটেই ৰাতি খোলা থাকে যিহেতু, বাকী চবেই আছে মোৰ লগতে, চাই থাকক মোৰ লগত। এতিয়ালৈকে পূৰা ঘূৰি আছোঁ ফুৰি আছোঁ, একো পাত্তাই পোৱা নাই, কি মানুহ চানুহ দেখি আছে এইটো ফালৰ পৰা এইটো ফালে আহি আছে, বাট নিজে গম নাপাওঁ যে ক'ত কি হৈ আছে। এইটো এটা ৰেষ্টুৰেণ্ট হয়, বাট আমি কেনেকৈ যাম, আমি ভাতো খোৱা নাই একচুৱেলি, ম'ম' খাইছিলোঁ। তেন্তে এইটো চাওঁ বাৰ এণ্ড ৰেষ্টুৰেণ্ট, বাট কি কৰিম গৈ ভিতৰত, একোতো কাম নাই ন, এনেকৈ ঘূৰি থাকোঁ অকণমান, এইটোৱে নাইট লাইফ চাই থাকক আপোনালোকে, নে কি কয়? চলো, বাকী বহুত ভাল লাগিছে জেগাটো, আৰু এইটো বোলে গোটেই ৰাতি খোলা থাকে এনেকুৱাকৈ। তো আৰু 1 ঘণ্টা 2 ঘণ্টা ৰখিম, আপোনালোকক পূৰা দেখাই থাকিম, চাই থাকক। মানে 12টা বজাৰ পৰাহে ভালকৈ ষ্টাৰ্ট মানে হয় আৰু, মানে নাইট লাইফটো এনে শুনিছিলোঁ 10টা বজাৰ পৰা, চ' 12টা বজালৈকে ৱেইট কৰোঁ, এতিয়া বাজে 11টা আৰু 1 ঘণ্টা আছে, চ' চাই থাকক। আৰু কি ক'ম আৰু, চায়ে থাকিব লাগিব, ময়ো চাই আছোঁ বাহিৰত লাইভ, আৰু আপোনালোকে মোবাইলত, সেইখিনিয়ে আৰু। চলো, আৰু বহুত ক্লাব শ্লাব পূৰা বাজি আছে, গান চান সেইফালে আগত, মানে সোমাব ইচ্ছা নাই, অলপ ঘূৰি আছোঁ আৰু এনে ঘূৰি চাবই লাগে, এক্সপ্ল'ৰ কৰিব লাগে আৰু চাব লাগে, সেইখিনি আমাৰ তাতে কাম নাই ন, চ' এনেই অলপ ঘূৰি চুৰি আপোনালোক দেখাই আছোঁ, চাই থাকক। এতিয়া 12টা 10, 12:30 ভিতৰত কিবা এটা বাজি আছে বৰ্তমান, থাকিম ইয়াতে 3টা 4টালৈকে থাকিম, চাই থাকক, মজা। এটা বাজিছে আৰু নাজাৰা চাওক কুছ এনেকুৱা ধৰণৰ দেখিছে, 1 বজাৰ পিছতো এনেকুৱা মস্ত মগন চব অ'কে আছে, দেখিছে চব মগন আছে। তো ময়ো মস্ত আছোঁ, আৰু চাই থাকক যদি আৰু কিবা দেখাব পাৰোঁ। ৰজনীগন্ধা খাই ল'লোঁ, ব্লেকত পাই ইয়াতে দুটা 100 টকা ইয়াৰে, নেপালী ভাষাত নেপালী 100, নেপালী 100 টকা দুটা, নেপালী 100 টকা, আমাৰ 40 টকা হ'ব, 30 টকা লয়, মজা পাইছোঁ যে এইটোৱে বহুত। 64 নে 64 হ'ব ইণ্ডিয়া, এটা 32 টকাকৈ। আৰু ইমান কষ্ট চাওক, বিক্ৰী কৰিবলৈ শুই গৈছে একদম। এতিয়া ঘূৰি আছোঁ আৰু ঘূৰি থাকিম এনেকৈ, থামেল মাৰ্কেট চাব আহিছোঁ, কালি ৰাতিপুৱাই যাম, বেলেগ একো নাচাওঁ আৰু এইটোৱে চালোঁ, বাট আপোনালোকক দেখাই থাকিম কি হয় থামেল মাৰ্কেটত এই ৰাতিটোত, নাইট লাইফ বুলি কয়, চাই থাকক। এতিয়া ৰাতি 3টা বাজে, আৰু 3টা বাজিছে, আৰু ম'ম' লৈ আছোঁ, ভাত চাত নাপায় ইয়াতে তাৰমানে ৰাতি, আমি এনেকৈ ঘূৰা ঘূৰি কৰি থাকিলোঁ, কেনেকৈ টাইম পাৰ হৈ গ'ল গমেই নাপালোঁ। ম'ম' লৈ যাওঁ, ৰুমত গৈ খাম ধুনীয়াকৈ, আৰু 3 প্লেট লৈ আছোঁ, 190 টকাকৈ 1 প্লেট,
10 পিচকৈ থাকে নেকি না কিবাকৈ থাকে আৰু তাৰ লগত আৰু এটা স্প্ৰাইট ল'ম বাকী আছে 3জন আৰু 3টা বাজি গ'ল উপায় নাই আৰু চ' এইটোৱে আছিল থামেল মাৰ্কেট নাইট লাইফ বাকী কি ক'ম ভাল নালাগিল মোৰ নিজৰে আপোনালোকৰ কি ভাল লাগিব মিলতে নেক্সট ভিডিঅ' বাই বাই